নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোকৰ ভাল মোৰো ভাল আজি মই বনাবলৈ ওলাইছোঁ আমৰ আচাৰ সকল মই মোৰ চেনেল ভোগালীত একেবাৰে সহজ ৰেচিপিসমূহ আপলোড কৰি থাকোঁ আপোনালোকে ইচ্ছা কৰিলে মোৰ চেনেলত মই আপলোড কৰা ভিডিঅ'সমূহ চাব পাৰে বন্ধুসকল আচাৰ বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব চাই লওঁ এয়া মই ইয়াত 3 কিলো আম লৈছোঁ গোটা জিৰা লৈছোঁ আধা বাটি চফ গুটি লৈছোঁ আধা বাটি মেথি গুটি লৈছোঁ আধা বাটি আৰু কালজিৰা আধা বাটিতকৈ কম নিমখ লৈছোঁ 3 চামুচ কুলা নিমখ লৈছোঁ 3 চামুচ চেনি লৈছোঁ 3 চামুচ আৰু ৰং জলকীয়া গুড়ি 3 চামুচ ভোট জলকীয়া 3টা লৈছোঁ হালধি লৈছোঁ কেইফুটামান নহৰু গোটা সৰিয়হ আৰু মিঠাতেল লৈছোঁ মই ইয়াত 3 কিলো আম লৈছোঁ আমখিনি প্ৰথমতে ভালকৈ ধুই ললোঁ ধুই লোৱাৰ পাছত বল এটাত আমখিনি তিয়াই থলোঁ গোটাই থোৱা অৰ্থটো হ'ল আমৰ বাকলিত বহুতো লেতেৰা থাকে সেই লেতেৰাসমূহ গুচি যায় আৰু লগতে আমত থকা আঠাখিনিও গুচি যায় আপোনালোকে মন কৰিব গোটা আমহে পানী তিয়াব ফাটি যোৱা আমত পানী সোমালে আমখিনি পিছত দিগদাৰ হয় পানী থাকিব নালাগে আমত তাৰ পাছত আমখিনি 5 ঘণ্টাৰ মূৰত পানীৰ পৰা উঠাই আমি সৰুকে কাটিব লাগিব কাটি লোৱাৰ পাছত এৰাতিৰ কাৰণে নিমখত আমি সানি ৰাখিব লাগিব তাৰ পিছদিনাখন নিমখৰ পানী গুচাই ৰ'দত শুকুৱাব লাগিব মই এতিয়া কেৰাহী এখনত চফ গুটিখিনি দিছোঁ তাৰ পিছত গোটা জিৰাখিনি দিম তাৰ পাছত মেথিখিনিও দি দিম এইখিনি এতিয়া অলপ সময় ভজাৰ পাছত মিক্সিত গুড়ি কৰি ল'ম একেবাৰে মিহিকে গুড়ি কৰি নল'ব অলপ গোটা ভাব এটা থাকিব লাগে এতিয়া সৰিয়হৰ গুটিখিনিও ভাজি ল'ব লাগিব অলপ ভজা হ'লে এইখিনিও অকমান খুন্দি মেলি ল'ব লাগিব খুন্দি কৰি গুড়ি কৰি ল'ব লাগিব সম্পূৰ্ণ গুড়ি নকৰিব এতিয়া ডেক্সি এটাত মিঠাতেল দিছোঁ আমখিনি এতিয়া ভাজিব লাগিব ডেক্সিত তেলখিনি গৰম হ'লে আমখিনি অলপকৈ ডেক্সিত ঢালি দিম এতিয়া সৰিয়হখিনি দিছোঁ তাৰ পাছত মছলাখিনিও দিম ইয়াত জিৰা গুড়ি চফৰ গুড়ি আৰু মেথি গুড়ি আছে তাৰ পাছত নহৰুখিনিও দি দিছোঁ এতিয়া হালধি গুড়িও দিছোঁ জলকীয়া গুড়ি কুলা নিমখ এয়া কালজিৰাখিনিও দি দিছোঁ এয়া ভোট জলকীয়া 3টা আছিলে মই ফালি দিছোঁ এইখিনি এতিয়া লৰাই ল'ম মোৰ ওচৰত ভোট জলকীয়া নাছিলে মাত্ৰ 3টাহে আছিলে তাকো আধা কেঁচা আধা পকা মই কেইদিনমানৰ পাছত জলকীয়া আকৌ বজাৰৰ পৰা আনিলে কেইটামান দি দিম এতিয়া আৰু নাই আৰু এনেকৈ বনাইছোঁ 25 মিনিটমান মই ভাজিলোঁ ভাজা হোৱাৰ পাছত একেবাৰে শেষত মই চেনিখিনিও দি দিছোঁ এইখিনি চেনিখিনি গোল খোৱালৈকে অকণমান সময় ভাজি ল'ম তাৰ পাছত গেছটো অফ কৰি দিম অফ কৰাৰ পাছত অলপ সময় ঠাণ্ডা হ'বলৈ দিম তাৰ পাছত বৈয়ামত ভৰাই দিম বন্ধুসকল মোৰ আমৰ আচাৰকণ এতিয়া ঠাণ্ডা হৈ গ'ল এতিয়া মই বৈয়ামত ভৰাই ল'ম মই বৈয়ামটোত একেবাৰে তলিত কেঁচা মিঠাতেল দিছোঁ কেঁচা মিঠাতেল দিলে যিকোনো আচাৰত বহুদিনলৈকে আচাৰখিনি ভাল হৈ থাকে এয়া মই আমখিনি ভৰাই লৈছোঁ এতিয়া সম্পূৰ্ণকৈ বৈয়ামত আচাৰখিনি ভৰাই ল'ম তাৰ পাছত ওপৰতো কেঁচা মিঠাতেল এনেকৈ ঢালি দিম বুৰজোৱাকৈ তেলখিনি
এয়া মোৰ আমৰ আচাৰ হৈ গৈছে ৰেডি। বন্ধুসকলে মাজে সময়ে ৰদাই থাকিব আৰু প্ৰত্যেক ছমাহৰ মূৰে মূৰে আপোনালোকে বল এটাত আমখিনি ঢালি লৈ ৰদাব। ৰদালে এবছৰ দুবছৰলৈকে আপোনালোকৰ আমৰ একো নহয়, গোটেই বছৰটো আপোনালোকে আম ধুনীয়াকৈ খাই থাকিব পাৰিব। বন্ধুসকলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে মই আপলোড কৰা প্ৰত্যেকটো ৰেচিপি আপোনালোকে সৰ্বপ্ৰথমে পায়। মোৰ চেনেলটোৰ লগত আপোনালোকে থাকিব আৰু মোক আশীৰ্বাদ কৰিব। ধন্যবাদ।